নমস্কাৰ মই ৰাতুল কুমাৰ আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জনমভূমি ফেক্টছ আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ বিশ্বৰ কিছুমান মানৱৰ কিছুমান ফটো আৰু তেওঁলোকৰ জীৱন শৈলী লৈ আহিছোঁ। সেয়েহে আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাইছে। আমি পোনপ্ৰথমে এজন শাৰীৰিকভাৱে অক্ষম ব্যক্তিৰ কথা আলোচনা কৰিবলৈ ওলাইছোঁ আৰু তেওঁৰ নাম হৈছে এলিজাবেথ এন্নে হেলাচকুছ আৰু তেওঁ জন্ম হৈছিল 1989 আৰু এওঁৰ জন্মৰ পৰাই এক্সট্ৰিমলি ৰেয়াৰ ডিজিজত ভুগি আছে, যিটোক মাৰফেনইড প্ৰগ্ৰেডড লিভ ডিষ্ট্ৰফি চিণ্ড্ৰম বুলি কোৱা হয়। আৰু এই বেমাৰটোৱে তেখেতক অন্য ব্যক্তিৰ দৰে দেহত চৰ্বি তথা দেহৰ ওজন বঢ়োৱাত বাধা প্ৰদান কৰিছে আৰু তেওঁ সকলোতকৈ বেলেগ ধৰণৰ হোৱা বাবে তেওঁ সৰু অৱস্থাত লগৰীয়াবোৰে বহুতো জোকাইছিল আৰু ফলত তেওঁ মানসিকভাৱে আঘাত পাইছিল। কিন্তু সেইজন ব্যক্তিয়ে আজি এজন বিখ্যাত মটিভেশ্যনেল স্পিকাৰ হিচাপে থিয় দিছে আৰু তেওঁৰ জন্মৰ পৰাই দেহত মাত্ৰ 29 কেজি ওজন আছে। বন্ধুসকল, এতিয়া আহিছোঁ এনেকুৱা আন এজন ব্যক্তি যাৰ নাম হৈছে ছেম বাৰ্নছ আৰু এওঁ সৰুৰে পৰাই বিশেষ ৰোগ এটাত ভুগি আছে আৰু এওঁ এজন আমেৰিকান এক্টিভিটিছ হয় আৰু এওঁ জন্ম হৈছিল 1996 আৰু এওঁ সৰুৰে পৰাই প্ৰগেৰিয়া নামৰ এটা ডিজিজত ভুগি আছে আৰু এই প্ৰগেৰিয়াটো এটা জেনেটিক ডিজৰ্ডাৰ, যাৰ বাবে এওঁ অতি কম বয়সতেই বৃদ্ধ ব্যক্তিৰ দৰে দেখা গৈছে আৰু তেওঁ নিজে সেই বেমাৰটোত ভুগি থকা স্বত্তেও সমাজত সেই বেমাৰৰ বিষয়ে সজাগতা কৰি দিছে। তেখেতৰ 2014 চনৰ জানুৱাৰীৰ 10 তাৰিখে মৃত্যু হৈছিল আৰু মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 17 বছৰ। বন্ধুসকল, আন এজন প্ৰগেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তি হ'ল হেইলি লেন অকিংছ আৰু তেওঁ এই ৰোগটোত সৰুৰ পৰাই আক্ৰান্ত হৈ আছে আৰু বিশেষজ্ঞসকলে কোৱা মতে এই ৰোগত আক্ৰান্ত ব্যক্তিসকল সাধাৰণতে 13 বছৰমানহে জীয়াই থাকে, কিন্তু এওঁলোক দুয়োজনেই 17 বছৰ কাল জীয়াই আছে আৰু এওঁ এজন ইংলিছ অথৰ আৰু এক্টিভিটিছ আছিল আৰু এওঁ প্ৰগেৰিয়া ৰোগৰ বিষয়ে সমাজত সজাগতাৰ সৃষ্টি কৰি আছে। বন্ধুসকল, এইবাৰ আহিছোঁ আমেৰিকান এজন অথৰ চিন ষ্টেপছনৰ বিষয়ে আৰু তেওঁ সৰুৰে পৰাই বিশেষভাৱে সক্ষম আছে। এওঁৰ জন্ম হৈছিল 1979ৰ 5 মে তাৰিখে আৰু এওঁৰ জন্মৰ পৰাই অষ্টেজেনেচিছ ইম্পাৰফেক্টা নামৰ ৰোগ এবিধত ভুগি আছিল, যাৰ বাবে তেওঁৰ মাত্ৰ 3 ফুটহে ওখ হ'ব পাৰিছিল, কাৰণ এই বেমাৰটোৱে মানুহৰ হাড়ত বিশেষভাৱে এফেক্ট কৰে আৰু এওঁ এজন ইংলিছ অথৰ, থেৰাপিষ্ট আৰু মটিভেশ্যনেল স্পিকাৰ আছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টি আমি ইমানতে সামৰিব খুজিছোঁ। আপোনালোকে ভাবকচোন, ইমান শাৰীৰিকভাৱে বাধাগ্ৰস্ত হোৱা স্বত্তেও তেওঁলোকে নিজৰ জীৱনটো কিমান সুন্দৰভাৱে চলাই নিছে। এই 17 বছৰ বয়সতে তেওঁ এজন এক্টিভিটিছ মটিভেশ্যনেল স্পিকাৰ হৈছিল। গতিকে আমি কিয় নোৱাৰিম? আমাৰ দৃঢ়তা আৰু বিশ্বাসে আমাকো আগুৱাই লৈ যাব আৰু তেওঁলোকে আমাৰ কাৰণে ইনস্পায়াৰ হৈ ৰ'ব। ধন্যবাদ বন্ধুসকল। যদি আমাৰ এই ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।